Hey guys, welcome to Zubin Vlogs. মই আজি যাম সৰস্বতী হেৰামজাল হাইস্কুল আৰু SD কলেজ আৰু কৌটিল্য জাতীয় বিদ্যালয়লৈ। আপোনালোকক মই কৌটিল্য জাতীয় বিদ্যালয় হেৰামজাল হাইস্কুল এই সবখিনি দেখাম। SD কলেজৰ সৰস্বতী পূজা এই তিনিবিধ দেখাম বুলি ভাবিছোঁ। যদি হয় আপোনালোকে চাব পাৰিব। এতিয়া মই যাওঁ, আপোনালোকে সৰস্বতী পূজা মোৰ লগত উপভোগ কৰক, নহ'লে চাওক যি বুলি ভাবে। হেৰামজাল হাইস্কুলৰ এটা গেটখন উদ্বোধনী কৰা হ'ব। উদ্বোধনী কৰাৰ বাবে আৰম্ভ কৰি আছে। চাওকচোন আপোনালোকে পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। আৰু এতিয়া তাৰমানে জাগাখানে নামান মুচি দিব আৰু হাইস্কুলৰ হেডচাৰে এখন ছাতি জ্বলাই দিব। চাওকচোন ছাতি জ্বলাই দিলে হাইস্কুলৰ হেডচাৰে, মানে আমাৰ বাইদেউ এটা স্কুলত মৰিছিল 3 বছৰ 4 বছৰ মান হ'ল। বাইদেউৰ চৰণত গেটখন দিয়া হৈছে আৰু তাহাৰ যোনটো মানুহ দিছে ঘৰৰ, এতিয়া তেওঁক আমাৰ দেউতাই তাৰমানে গামোচা দিব। চব গামোচা দিলে হাত থাপড়ি বজাইছে আৰু এতিয়া উদ্বোধনীৰ বাবে প্ৰস্তুত হৈছে। এতিয়া তাৰমানে গেটখন ফিটাডাল কাটি দিব। চকে ফুল দলিয়াই দিছে। চক গেটখন কাটি দিলে আৰু গেটখনেদি ভিতৰলৈ সোমাই আহিল। চকচোন সোমাই আহিল আৰু কি ধুনীয়াকৈ শাৰী পাতি ছাৰ বাইদেউ আৰু ভাইটি ভণ্টিসকলে সোমাই আহিল ভিতৰলৈ। ভিতৰলৈ সোমাই আহিল। ডাইৰেক্ট আহি পালোঁ এতিয়া মই পঢ়া স্কুলখন। আপোনালোকে চাওক, মই পঢ়া স্কুলখনৰ এইখন গেট। এনেকৈ মই ভিতৰলৈ সোমাই যাইছোঁ। এটা চিনেমেটিক শ্বট। চাওকচোন কি ধুনীয়াকৈ কৰিছে। পৰিৱেশটো চাই থাকক। জাপি দিছে, মালা দিছে, ফুল দিছে আৰু ফুল মালা যে দিয়া বুলি ক'লোঁ, এই সৰু সৰু গুটি গুটি মালা আৰু চাওকচোন এতিয়া সৰস্বতী মা পূজা কৰি আছে বামুণে। আৰু এটা আছে মোৰ লগত চলি হিৰণ্য। ইয়াতে হিৰণ্য বহি আছে, ইয়াক মই দেখাই আছোঁ, আপোনালোকে চাবচোন। হিৰণ্য মোৰ ফ্ৰেণ্ড। ইয়াতে হিৰণ্য আমাৰ ক্লাছত এইবাৰ আপোনাৰ লেংটিত ধৰছে। এইবাৰ হিৰণ্য 6 অংকীয়া ক'লে একবাৰ 4 লাখ। এতিয়া সি মানে পূজা কৰাৰ কাৰণে ৰেডি। এটা পূজা কৰিব। Basso.